50 लाख रांसो जानाय आयेन बेरेखा जौ आरो कारखाना हमदों आबगारि बिफाना। आसाम आबगारि बिफाना चिरां जिल्लानि भारत भुटान सीमा सेरनि सान्तिपुर ओनसोलाव अपारेशन खालामनानै जाफुंसार जानो हादों। बङाइगाव आरो गुवाहाटीनिफ्राय आबगारि बिफाननि सिङाव थानाय आबगारि बिफाना जायगायारि पुलिसनि हेफाजाबाव जेबियार नार्जारिनि न'आव सिग्रोमदोंमोन आरो गुबुन गुबुन ब्रेन्डनि नंखाय बिस गोनां जौ बानायनाय फेक्टरिफोरखौ बोखांनो मोन्दों। बेनि उनाव फुंखा नार्जारिनि न'जों लोगोसे मोनब्रै जायगायाव सिग्रोमनाय जायो आरो गुबुन गुबुन मुंदांखा ब्रेन्डनि नंखाय जौ, ड्रामाव दिहुनजानाय 400 लिटार नंखाय जौ, लेबेल, खालि बथल, कार्टन बानायनायाव बाहायनाय 1200 लिटार रासायनिक मिथाइ जब्द खालामो। बे जब्द खालामजानाय मुवाफोरा गासै 50 लाख रांसोनि जागोन। सिग्रोमनाय समाव जेबियार नार्जारि आरो फुंखा नार्जारिया खारखोमा लांदोंमोन। नाथाय नंखाय जौ बानायग्रा गंसे फेक्टरियाव खामानि मावग्रा तेजपुरनि 3 सेंग्राफोरखौ हमदोंमोन। তাৰমানে বেছিকেলি আমি যোৱা এসপ্তাহমানৰ পৰা এটা বঙাইগাঁৱত, মই যিহেতু বঙাইগাঁৱৰ আবগাৰি অধীক্ষক, বঙাইগাঁৱত এটা আমি খবৰ পাইছিলোঁ। এনেকুৱা আমি সেই হিচাপে আয়ুক্ত মহোদয়ৰ লগত আমাৰ আবগাৰি আয়ুক্ত মহোদয়ৰ লগত কথাও পাতিছিলোঁ। কিন্তু সেই পাৰ্টিকুলাৰ সেই কেছটো আমি নাপালোঁ, পলাই গ'ল। তাৰে লিংক বিচাৰি বিচাৰি আমি খবৰ কৰি কৰি গম পালোঁ যে ইয়াতে এনেকুৱা এটা হৈ আছে। চ' আয়ুক্ত মহোদয়ৰ লগত আমি খবৰ দিলোঁ তেনেকৈ, তেওঁলোকে গুৱাহাটীৰ পৰা পঠালে এখেতসকলক। আমাৰ DSC পাঞ্জাৱ পাইঙৰ ইনস্পেক্টৰ ৰিজৱান ইছলাম, তেওঁলোকৰ আণ্ডাৰত এটা টিম পঠালে। এইফালে আমাৰ বঙাইগাঁৱতে, আমি বঙাইগাঁৱৰ পৰা এইটো আৰম্ভ কৰি ইয়াত শেষ বস্তুটো ইয়াত পালোহি। ইয়াত এতিয়া আপোনালোকে হয়তো দেখা পাইছে 3 ঠাইত আমাৰ টোটেল আমি খালী কাৰ্টুনৰ পৰা বটল, তাৰপাছত কেপ, লেবেল হিচাপ কৰিব নোৱাৰাকৈ পাইছোঁ, বিভিন্ন ব্ৰেণ্ডৰ। তাৰ ওপৰত আমাৰ মেচিন য'ত বটলিং কৰে, য'ত মিক্সিং কৰে, ভেটবোৰ পাইছোঁ, আৰু ENA এক্সট্ৰা নিউট্ৰেল এলকহল, যিটো স্পিৰিট আমাৰ বুলি কয়, মদ বনোৱাত ব্যৱহাৰ হয়। সেই অবৈধ সুৰাৰ বনোৱাৰ যিটো কাৰখানা, সেইটো আমি উৎখাত কৰিছোঁ। প্লাছ তাৰ লগত আমি অসংখ্য এনেকুৱা তাৰ লগত জড়িত কিছুমান বস্তু পাইছোঁ, লেবেলৰ পৰা আৰম্ভ কৰি কাৰ্টুনলৈকে, খালী বটলৰ পৰা। সেই সকলোবোৰ এতিয়া আপোনাৰ দেখা পাইছে 3 ঠাইত। আমি এতিয়া 4 ঠাই আমি শেষ কৰিব পৰা নাই এতিয়ালৈকে, মানে গণি শেষ কৰিব পৰা নাই। আমাৰ সময় লাগিব হয়তো, সেইকাৰণে ডিটেইলছটো আমি পিছতহে জনাব পাৰিম। এতিয়া কোন ইনভলভ আছে, কি আছে, সেইটো পিছৰ কথা। এইটো তদন্তৰ ক্ষেত্ৰত আমি প্ৰকাশ নকৰোঁ। ইয়াতে আমি মাত্ৰ 3জন মানে কাম কৰা মানুহ পাইছোঁ স্পটত। তেওঁলোকে এতিয়া শুনামতে তেজপুৰৰ ওচৰৰ কোনোবা ঠাইৰ কাম কৰিবলৈ লৈ আহিছে ইয়াত। তাৰমানে ইয়াত যিটো অবৈধ সুৰা চক্ৰ, ইয়াতে যিখিনি আছে, ইয়াত জেভিয়াৰ নাৰ্জাৰী আৰু ফুংখা নাৰ্জাৰী বুলি 2জনৰ এই ঘৰকেইটা। তেওঁলোকৰ লগত কোন কোন ইনভলভ আছে সেইটো আমি এতিয়া মানে ক'ব নোৱাৰিম। তেওঁলোকক ক'ত আছে এতিয়া? তেওঁলোক 2জনে পলাতক বুলি শুনিছোঁ, ৰাতি পলাইছে। আমাৰ যিহেতু গুৱাহাটীৰ মানুহখিনি আহি ৰাতি পাইছেহি, সিহঁতক কেনেবাকৈ খবৰ পাই পলাইছে। কিন্তু বাকী আমাৰ অনুসন্ধান জাৰি থাকিব, আশা কৰিছোঁ তেওঁলোকে সুৰাখিনি প্ৰস্তুত কৰিবলৈ যিখিনি কেঁচা সামগ্ৰী লাগে, কেমিকেল, হয়, এইখিনি তেওঁলোকে ক'ৰ পৰা? কেমিকেল বেছিকেলি চাওক, স্পিৰিটটো লাগে ENA বাহিৰত ক'ৰবাৰ পৰা বা ভূটানৰ পৰা হয়তো আনিব পাৰে। ভূটানতো ফেক্টৰী আছে, ডিষ্টিলাৰী আছে। প্লাছ লেবেল, বটল, এইবোৰ ফেক গোটেইখিনি কেলকাতাৰ পৰা আনে বুলি আমি জানো। পশ্চিমবংগৰ পৰা আহে। তেওঁলোকে যিসকলে এইবোৰ প্ৰস্তুত কৰে, তেওঁলোকে এইখিনি কালেক্ট কৰি ইয়াতে মিক্সিং কৰে, স্পিৰিটৰ পৰা আৰম্ভ কৰি কালাৰ গোটেইখিনি। আৰু বজাৰটো তেওঁলোকে ক'ত পায়? বজাৰটো বেছিকেলি আমাৰ লাইচেঞ্চ দোকানত তেনেকৈ নহয়। তেওঁলোকে ভিতৰুৱা অঞ্চলত কিছুমানত বেচে, নহ'লে বাহিৰত পঠিয়ায়। বিহাৰ যিহেতু ড্ৰাই ষ্টেট, এইটো গোটেইখিনি ভাৰতীয় মদেই হ'ব। যদি লেবেলিং পূৰা কমপ্লিট হৈ যায়, তেতিয়া ভাৰতত তৈয়াৰী বিদেশী সুৰা। দেখাতটো এপাৰেণ্টলি কোনো সন্দেহ কৰিব নোৱাৰে। এইটো খালে কি ধৰণৰ অপকাৰ হ'ব? অনেক ধৰণৰ অপকাৰ হ'ব পাৰে, কাৰণ ইয়াতে আপোনাৰ কোনো বিজ্ঞানসন্মতভাৱে এইটো প্ৰস্তুত কৰা নাই। আপুনি দেখা পাইছে যিটো পৰিৱেশ লেতেৰা, তাত সাধাৰণ হাতেৰে হেৰি কৰা মেচিনেৰে তেওঁলোকে বটল ভালকৈ ধোৱাও নহয়, ৱাশ্বিং চিষ্টেমটো তেনেকুৱা নহয়। প্ৰতিটো বস্তুৱে তাৰমানে আপোনাৰ যিহেতু নকল, তাত মানে কোৱালিটিৰ হেৰফেৰ থাকে। মানুহৰ জীৱনৰ প্ৰতি আশংকা আছে। যিমানখিনি সামগ্ৰী আপোনালোকে আজি জব্দ কৰিলে, কিমান টকাৰ মূল্য সামগ্ৰী? এতিয়া আমিতো গোটেইখিনি একেলগ কৰিব পৰা নাই, তথাপি ৰাফ হিচাপ মিনিমাম 50 লাখ।
मोनसे गोजोनथाव रादाब क'क्राझार सहरनि साइ मन्दिरनि साखाथियाव R&B र'ड वार्ड नम्बर 6 आव थानाय ब्रह्मानन्द ITI क'क्राझारा नोंथांमोननि थाखाय लानानै फैदों मोनसे सनानि खाबु आथिखालनि बादायलु मुगायाव नोंथांखौ साख्रिनि थाखाय साखाफारा खालामनो ब्रह्मानन्द ITI क'क्राझारा गासै मोनबा भकेशनेल कर्स लानानै फैदों आरो बे मोनबा भकेशनेल कर्सफोरा जादों इलेक्ट्रिशियन कर्स 2 years course स्टेनोग्राफी 1 year course COPA कम्पिउटार ऑपरेटिंग एन्ड प्रोग्रामिंग एसिस्टेंट 1 year course ब्यूटी एन्ड वेलनेस 1 year course सिविंग टेक्नोलॉजी 1 year course ब्यूटी एन्ड वेलनेस आरो सिविंग टेक्नोलॉजीआव नोंथाङा बेसेनाङै मुं थिसननो हागोन ब्रह्मानन्द ITI क'क्राझाराव हाईलि क्वालिफाइड फेकाल्टिस दं आरो 100% जब एसिस्टेंट बेजों लोगोसेनो बेयाव फ्लेक्सिबल क्लास टाइमिंनि खाबुबो दङ बेयाव CIPET टुल गुवाहाटी बायदि नेशनेल इनस्टिट्यूटफोराव एजुकेशन टुरनि थाखाय लानानै थाङो आरो रेलवे वर्कशप बङाइगाव APDCL बायदिफोराव इन्टार्नशिपनि थाखाय दैथायहरनाय जायो आबुङै मिथिनो थाखाय ब्रह्मानन्द ITI क'क्राझाराव थांनानै एबा 9101325849 एबा 863868324 मबाइल नम्बराव कल खालामनानै सोलाद लानो हागोन